নমস্কাৰ সকলোকে আজি বহুত দিনৰ পিছত আকৌ ভিডিঅ' লৈ আহিছোঁ যিহেতু মই বহুত দিনৰ পিছত আকৌ আজি ভিডিঅ' বনাম বুলি ভাবোঁ তেনেকৈ কিন্তু মোৰ ভিডিঅ' বনাওঁই নহয় তেনেকৈ থাকি যায় আকৌ 10 দিন নহ'লে 15 দিন তেনেকৈ তাৰপিছতে ভিডিঅ' দিয়া হয় আৰু পিনে এয়া ৰাতিপুৱাৰ কাৰণে খাবলৈ বুলি ৰেডি কৰিছোঁ ৰুটি বনাইছিলোঁ ইপিনে খাব লৈছোঁ এয়া আৰু এয়া ৰুটি আৰু আচাৰ আলু ভাজি নিমখ জলকীয়া তেনেকৈ লৈছোঁ ইপিনে এয়া বিলাহীৰ টপ বনাইছিল ভণ্টিয়ে আৰু পিনে পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ আৰু এয়া চাহো লৈছোঁ 2 কাপ আৰু এয়া ৰাতিপুৱাৰ কাৰণে ৰেডি কৰিছোঁ এনেকৈ খাওঁ এতিয়া আৰু এয়া মায়ে মাছ আনিছিলে তো এইখিনি ধুনীয়াকৈ এতিয়া ভাজিব লাগিব আৰু এয়া ধুনীয়াকৈ ইয়াত নিমখ সানিছোঁ এতিয়া নিমখ সনাৰ পিছত ইয়াত আকৌ হালধিও দিব লাগিব গাইছ আপোনালোকে মোৰ বেকগ্ৰাউণ্ডৰ চাউণ্ডটো অকণমান ইগন'ৰ কৰিব দেই যিহেতু মানে বেকগ্ৰাউণ্ডত অকণমান চাউণ্ড আহি আছে আৰু এয়া মই মাছখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি ল'ম আজি যিহেতু মাছৰ আঞ্জা বনোৱা হ'ব তো ময়ে বনাম আৰু কিহৰ লগত বনাম আপোনালোকক বাৰু সেইখিনিও দেখুৱাই দিম আৰু এয়া মই লাওৰ আগ ধুনীয়াকৈ বাছি কুটি ধুই মেলি গোটেইখিনি চাফা কৰি লৈছোঁ তো এয়াও ভাজিব লাগিব আৰু এয়া এটা পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ আৰু মোৰ মাছৰ ফ্ৰাইখিনি ধুনীয়াকৈ হৈ গ'ল বাৰু হৈ যোৱাৰ পিছত আকৌ ইপিনে ইয়াত আলু আৰু বিলাহী ধুনীয়াকৈ বনাইছিলোঁ মাছৰ লগত বনাম বুলিয়ে যিহেতু আৰু ইয়াত ধুনীয়াকৈ মাছখিনিও দি দিছোঁ আজিৰ সাঁজটো এনেকৈ খালোঁ বিলাহী মাছৰ লগত আৰু আলু আছে ইয়াতে তাৰপিছত আছে এইটো লাওৰ আগেৰে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বাৰু আজিলৈ আহিছোঁ দেই।